Hi friends, welcome to my YouTube channel. তো মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এনেকৈ ওলাইছো কাৰণ আজি 31 ডিসেম্বৰ। আমি ভাবিছো আজি পিকনিক খাম। তো পিকনিকৰ বাবে মানে যোগাৰ পাতি কৰি আছো। তো আপোনালোকক দেখাই যাম যে আমি কেনেকৈ পিকনিক খাওঁ। তো ভিডিঅ'টো চাই যাব আৰু এনেকৈ ৰেডি হৈছে। এইটো মোৰ ফ্ৰেণ্ড হয়, পুৰা ডেক্সি হাৰি আমি পুৰা লৈ আহিছোঁ পিকনিক খাম। আৰু পিকনিক খোৱাৰ আমি পিকনিক মানে ঘৰতে খাম, মানে ঘৰৰ অলপমান ওচৰতে মানে বাৰীৰ ওচৰতে। তো আমি খাম পিকনিক খাই তাতে। তো সেইখিনি অলপমান জেগাখিনি আমি অলপমান চাফা চুফা কৰিম। তো আপোনালোকক পিছত দেখাম, ভিডিঅ'টো চাই যাব। আমি এইবাৰ তিৰপাল টনি আছোঁ, মানে কামখিনি কৰি আছোঁ। তিৰপাল টনাব লাগিব আৰু তো যোগাৰ পাতি কৰিব লাগিব। তো আপোনালোকক দেখাই যাম। এইবিলাকে হল কৰি আছে, ময়ো অলপমান কৰিবলৈ যাওঁ। তো পিছত আপোনালোকক দেখাম যে কেনেকুৱা হয়। এতিয়া আমাৰ পুৰা ৰন্ধা বঢ়াৰ কাম চলি আছে। তো এতিয়া লগাব ধূপ, মানে চাকি নিদিওঁ, ধূপ দি মানে লগাব লাগিব কাৰণ যাতে সোৱাদ হয়, মানে হ'ল ৰন্ধা বঢ়াগিলান যাতে শাক চব্জিগিলান যাতে সোৱাদ হয়, সেইবাবে এইবাৰ ধূপ দিব। হাই এনজয় হাই এই যে বক্স বাজিবলৈ আৰম্ভ কৰিছে আমাৰ, আৰু এইটো ডেন্স মাৰি আছে। এতিয়া আমাৰ চব ইয়াতে ৰন্ধা বঢ়া চলি আছে আৰু আমাৰ ইয়াতে আনিছে কেক। তো কেকটো আপোনালোকক দেখাম। তো কেকটো এইটো চাব পাৰে। মানে আমি 2022 চনক এইবাৰ টাটা বাই বাই কৰিম। তো সেইবাবে কেক কাটিবতো লাগিব না। আৰু কেক পুৰা মজা। ও মইনা তুমি জুই, মইনা মইনা তুমি জুই, মইনা মইনা তেজিৰাই তুমি সোনকালে আহি মঞ্চত উপস্থিত হ'ব লাগে। পাপা ঐ ৰিলছ বনোৱাৰ
যে নুন চুন গিলান হৈছে না হনাই ভাল মানে ঠিক ঠাকে হৈছে না হনাই তো গীতি পুৰা আৰম্ভ হৈছে তো মই ধৰো অলপমান খাওঁ পুৰা খান A few minutes later. এতিয়া আমি খাবলৈ বহিছো আৰু আইটেম আমাৰ মানে ৰান্ধিছে এইটো হ'ল মাছ তাৰপিছত আন্দা কণী তাৰপিছত হ'ল মাংস হাঁহৰ মাংস তো আমি খাম মাছগুলো ভাল করে বেশি খাবি হ্যাঁ সা 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 না তোর কমানি আছে এতিয়া খানা দানা হৈ গ'ল আৰু এইবাৰ আমি অলপমান বহিয়া মানে ডিছকাশ্যন কৰি আছোঁ ৰাতিৰ বাবে ৰাতিও আমাৰ এটা ধামাকা পাৰ্টি হ'ব আমি ৰাতি খাম আপোনালোকক দেখাম কি খাম আমি ৰাতি তো এতিয়া আমি হ'ল ভাত খালোঁ আৰু ৰাতি হ'ব দেখাম আপোনালোকক এতিয়াই নকওঁ তো এতিয়া আমি এনে অলপমান বহি মানে আছোঁ আৰু লেকচাৰ মাৰি কি কৰিম ৰাতি কেনেকৈ আয়োজনটো কৰিম সেই আৰু গাইছ এতিয়া আমি আহিলোঁ ৰাতিৰ কাৰণে ব্ৰইলাৰ নিবা ৰাতিৰ কাৰণে ব্ৰইলাৰ আৰু কি হ'ব গাইছ আমাৰ ৰাতিৰ খানা হৈ আছে তো ৰাতিৰ খানাৰ আছে এইটো আটা মানে আটা ৰুটি আৰু হ'ল এইটো মাংস হৈ আছে তো মাংস বনোৱা আমাৰ এইটো খন্নি আৰু এদি হ'ল ৰুটি বনোৱা চলি আছে এতিয়া এটা আমাৰ বান্ধৱীৰ মানে আজি বাৰ্থডে হয় তো এইটো কেক আনি দিছে তো ইটো কাটিব এতিয়া এই বাৰ্থডে গালি দিছ তো ভাল লাগছে বাৰ্থডে গালক আজি কাম কৰিব লাগি দিছোঁ কি কাৰাহি ঢুকাইছে তো এঙাৰে ফুকা ফুকা দেই অলপমান বলা হ্যাপি বার্থডে बेटा तुमसे ना हो पाएगा হ্যাপি বার্থডে আচলতে বাৰ্থডে গালক ইবাৰহে ভাল লাগিছে আচলতে ডৰা নাই যো এটা কৰি বলাছিল বই তাকো One hour later. এতিয়া আমি খাবলৈ বহিছোঁ আৰু এইবিলাক ৰুটি আৰু মাংস তো হৈছে ৰেডি এতিয়া আমি খাই দে পিছত লগ পাম আপোনালোকক ফ্ৰেণ্ডছ এতিয়া আমি ভিডিঅ'টো ইয়াতে এণ্ড কৰিবলৈ লৈছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো আজিলৈ ইমানেই টাটা বাই বাই আজি নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে হেপী নিউ ইয়াৰ গাইছ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ